নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল থুৰিটিজ কালেকশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মাৰ ঘৰত অনুষ্ঠান আছে, হাত খোৱাবোৰ ইয়াৰ ৰাতিপুৱাৰ পৰা পাচলি কটাবোৰ আৰম্ভ হৈছে। দিনটোত কি অনুষ্ঠান হয় আপোনালোকক গোটেই ভিডিঅ'টোত দেখুৱাই থাকিম। আৰু আমাৰ গাঁৱৰে বৰ ধুনীয়া দিহানামৰ দলেটি আছে, তেওঁলোকৰ দিহানাম ভাগো আপোনালোকক দেখুৱাম। এই হাত খোৱা অনুষ্ঠানটিত বিশেষকৈ 7 বিধ পিঠা লাগে বুলি কয়। পিঠা লাৰু যিয়ে নহওক 7 বিধ লাগে বুলি কয় চাহৰ নাস্তা। গতিকে ঠিক তেনেধৰণে যোগাৰ কৰা হৈছে। এয়া মানুহখিনি যিহেতু সোনকালে খাই বৈ উঠি দূৰৈও অতিথি আছে, সোনকালে খাই বৈ যাব। গতিকে চাহ দিয়া পৰ্বটি সোনকালে আৰম্ভ কৰিব।